এই সময়টো আমি আমাৰ কাৰণে ভালৰ কাৰণে ব্যৱহাৰ কৰিব লাগিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যেতিয়া 2014 চনত নিৰ্বাচনী ভাষণত কৈছিলে 8 দিন আনে वाले হে, বহুত মানুহবিলাকে বিৰোধীবিলাকে তেখেতক হাঁহিছিলে কি 8 দিন আহিব। কিন্তু চাওঁতে দেখিবলৈ পালো এতিয়া ভাৰতবৰ্ষৰ প্ৰথম নাগৰিকজন কেতিয়াবা দলিতৰ পৰা হয়, কেতিয়াবা ট্ৰাইবেলৰ পৰা হয়। আমাৰ ৰাষ্ট্ৰপতি এতিয়া ট্ৰাইবেল জনগোষ্ঠীৰ পৰা আছে। আজি সেইকাৰণে ভাৰতৰ বিভিন্ন প্ৰান্তত বসবাস কৰা পিছপৰা জনগোষ্ঠীবিলাকক আগুৱাই অনাৰ কাৰণে বিভিন্ন আঁচনি তৈয়াৰ কৰা হৈছে। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যি 20-25 বছৰৰ তেখেতৰ ৰাজনৈতিক অভিজ্ঞতা, অসমৰ চুকে কোণে গাঁৱে ভূঞে জাতি জনগোষ্ঠী ধৰ্ম সকলো কথা তেখেতে উপলব্ধি কৰে, বুজি পায়। ইয়াৰ কাৰণে আজি অসমে স্বাধীনতাৰ পিছত মই ক'ব বিচাৰো প্ৰথমবাৰৰ কাৰণে এজন উপযুক্ত নেতা নিৰ্বাচন কৰি অসমৰ নেতৃত্ব দিয়াৰ দায়িত্ব অসমৰ ৰাইজে দিছে। আৰু ইয়াৰ ফল হিচাপে আজি আমি বড়ো চুক্তি ৰূপায়ণ অতি ক্ষীপ্ৰতাৰে হোৱাটো দেখিবলৈ পাইছো। কম সময়ৰ ভিতৰতে 4,000ৰ অধিক NDPৰ কেডাৰসকলে লিডাৰসকলে ৰিহেবিলিটেশ্যন পাবলৈ সক্ষম হ'ল। বহুতখিনি কেছ ইতিমধ্যে উইথড্ৰ কৰা হৈ গ'ল আৰু বাকী থকা কেছখিনিও তেখেতৰ তত্বাৱধানত এই কেছখিনি উইথড্ৰ কৰাৰ কাৰণে নিখিল বড়ো ছাত্ৰ সন্থা আমাৰ যিটো কমিটি আছে, য'ত আমাৰ EM ৰঞ্জিত বসুমতাৰী ডাঙৰীয়া, গোবিন্দ বসুমতাৰী ডাঙৰীয়া সকলো লোক লাগি বাকী থকা কেছবিলাকো উইথড্ৰ কৰাৰ কাৰণে কাম চলি আছে। ইতিমধ্যে মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াই কৈছে অসম চৰকাৰৰ বিভিন্ন আঁচনিৰ দ্বাৰা আমাৰ প্ৰাক্তন NDPৰ কেডাৰসকলক উপকৃত কৰাৰ কাৰণে বিভিন্ন আঁচনি তৈয়াৰ কৰা হৈছে। আমিও BTR চৰকাৰে ফিল্ড ৰিডেম্পশ্যন বুলি এটা আঁচনি তৈয়াৰ কৰিছো আৰু ইতিমধ্যে এই আঁচনিত আমি 4 কোটি টকা আবণ্টন দিছো, যাতে যিসকলে চাকৰি নাপায় এইসকলে কিবা নহয় কিবা কৰি নিজৰ জীৱনটো নিজৰ পৰিয়ালটো চলাই লৈ যাব পাৰে। মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ দিব বিচাৰিছো। আমাৰ NDPৰ কেডাৰসকলে যিসকলে বয়স আছে, যিসকলৰ কোৱালিফিকেশ্যন আছে, তেখেতসকলক পেৰামিলিটাৰী ফৰ্চেছ আৰু বিভিন্ন ডিফেন্স ছাৰ্ভিচত ৰিক্ৰুটমেণ্ট কৰাৰ কথা আছিলে। কেন্দ্ৰ চৰকাৰৰ লগত বাৰম্বাৰ আলোচনা হৈছে আৰু তেখেতসকলে ইয়াৰ ওপৰত অতি শীঘ্ৰে কিবা এটা কৰিম বুলি আমাক আশ্বাস দিছে। কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াই কেন্দ্ৰীয় চৰকাৰৰ পদক্ষেপৰ আগতে তেখেতৰ নিজৰ প্ৰায় এতিয়া যিখিনি পুলিচৰ কাৰণে চাকৰি ওলাব, এই পুলিচৰ চাকৰিত এটা ডাঙৰ এটা অংশ ভাল এটা কোটা আমাৰ প্ৰাক্তন NDPৰ কেডাৰসকলৰ কাৰণে মুখ্যমন্ত্ৰীয়ে দিব বুলি সিদিনা ঘোষণা কৰিছে। সেইকাৰণে যিসকলৰ বয়স আছে, जायफोरा बैसो दङ बिथांमोनखौ आङो बे साख्रिखौ लानो थाखाय जाहाथे रेडि जायो आं बिथांमोनखौ खावलायदों। मान गोनां रायजोफोर, बर' माहारिनि सोमावसारनायनि जारिमिनाव सनितपुर बिश्वनाथ दायो मोननै जिल्ला जाबाय। बै समाव सनितपुरमोन आरो गहपुर ओनसोला मोनसे जारिमिनारि बिफाव अराय सम लाबोबाय थादों। बे जायगायाव बड'फा उपेन्द्रनाथ ब्रह्मआबो फैदोंमोन। दिनै बड'फा उपेन्द्रनाथ ब्रह्मनि जि बिथांनि थांखिमोन, जि बिथांनि नोजोरमोन जे बुरलुंबुथुरनि साहा सेरफाङाव आलादा रायजो बड'लेण्ड सोरजिनांगौ, खोला सेरफाङाव निरासल सोरजिनांगौ आरो कार्बि आंलंनि बर'फ्रा हाजोआरि ट्राइबेल जानांगौ। बुरलुंबुथुरनि साहा दिनै BTR जाबाय। बे BTRनि सीमाया BSCनि समाव ससे सफैदोंमोन, BTCनि समावबो ससेयाव सफैदोंमोन। नाथाय बेखौ नुनानै जेब्ला BTRनि थाखाय गोरोबथानि थाखाय सावरायनाय जायो, जोङो नुबाय जे आलादा रायजो सोरजिनाया दिनै एसे सम लाबावगोन। दिनैनि लिडारशिपआ सानथ'वाखै। बिनि थाखायनो जोङो NDP दैदेनगिरि मानगोनां गोविन्द बसुमतारी आरो बिथांनि टीम, एबसुनि दैदेनगिरि रोंगोरा नार्जारी, MUG ब्रह्म, दिपेन बर' जेसेबां टीम दङ जों जयै सावरायबाय। जेब्ला एबारनि सुक्तियाव आलादा रायजोआ जाया अब्ला बिनि सीमाया सानजा अरनांगोन।
बै समाव जोंनि खोथाखौ लानानै माखासे मानसिफ्रा हेंथा होदोंमोन। मानगोनां रायजोफोर, आं दिनैबो सासे बर' फिसा हिसाबै आंनि गोसोआ गाबखाङो, आङो दुखु मोनो। जों खौसे जानानै जुजियोब्ला आगानसे आवगायाव थांबावनो हागोन। नाथाय जोंनि हारियाव दाबो हेंथा हेंसि नङै बाथ्राखौ बुंनानै, नाबां जाबां बाथ्राखौ बुंनानै जोंनि गेजेराव गाज्रि थासारि लाबोलायग्रा सुबुंफ्रा दाबो जोंनि हारियाव दङ। जोङो दैमालुनि साव होनानै बेखौ एरायनो नागिरो। नाथाय बै समनिफ्राय नायदो, पिटिसि एबसुनि नांलायनायनिफ्राय लानानै, एलडिपि पिएचडिनिफ्राय लानानै, गिदिर दाङाबाजिनिफ्राय लानानै फिसा दाङाबाजिसिम सासे मानसियाबो चेलेन्ज खालामो। जेराव नोङो हारि नांनानै 5,000 सुबुङा जिउ गारनानै खास्रि बिस्रि गावथारजानानै हारिनि थाखाय जुजिबोदों। बेबायदि जुजिनायखौबो सासे सुबुङानो उल्था पुल्था बुंनानै हारिखौ, माने हारिनि स्पिरिटखौ ध्वंस खालामनो नागिरो। आं खावलायनो सानो, जाय कनस्ट्राक्टिभ दाजाबथायारि माबा मोनसे हाबा मावनो हाया, बियो नांगौबा आबाद मावनानै, न'नि खामानि मावनानै जिरायनानै था, रायजो राजाफोरजों थाबायफा, नाथाय रायजोनि हेंथा खामानि मावनो नाङा। सनितपुर बिश्वनाथनि हानि थाखाय जोङो रायजो राजाफ्रा सान्दुं थिं मालाबा तेजपुराव रेलि खालामदों, मालाबा बिश्वनाथाव आन्दलन खालामदों, मालाबा गहपुराव आन्दलन खालामदों। दाबो दङ बे माखासे सेंग्राफ्रा, एबसुनि उन्दै फंबायमोन, बे संगलमोन, निजोममोन, बिबेकामोन, माखासे जायफोर दङ, बिसोरखौ लानानै थांनाय 5, 6, 7 बोसोराव बेसेबां आन्दलन जादों। मोनफ्रोमबो आन्दलनाव हानायमानि 90% आन्दलनाव आं फैदों।